দেউতা, তোমাৰ কথা শুনি ময়ো পঢ়া শুনা এৰি দি ভিক্ষা মাগা আৰম্ভ কৰি দিছোঁ। বৰ্তমান মই এজন ডাঙৰ ভিখাৰী। মোৰ সকলোবোৰ বন্ধু পঢ়া শুনা কৰি বৰ্তমান প্ৰতিষ্ঠিত হৈ গৈছে। তুমি কি ক'ব বিচাৰিছা? ভিখাৰীৰ পোছাক পিন্ধাৰ পিছত ক'ব লাগিব। তোমাৰ পোছাক সলোৱা হ'লনে বাপা? হল দেউতা, অলপ ৰবা। তেতিয়া তুমি কি ক'ব বিচাৰিছিলা বাপা? এতিয়া কোৱাচোন। তেনেকুৱা একো নহয় দেউতা। বৰ্তমান মোৰ বন্ধুসকল ডাঙৰ ডাঙৰ চাকৰি কৰে। বন্ধুসকলে যেতিয়া ভিডিঅ' কল কৰে তেতিয়া দেখা পাওঁ তেওঁলোকে এচি ৰুমত বহি আছে। আৰু মই গোটেই দিনটো প্ৰখৰ ৰ'দ বা মুখলধাৰ বৰষুণৰ মাজতো ভিক্ষা মাগি থাকিবলগীয়া হয়। হয়তো আমি ভিক্ষা কৰি বহুত টকা কমাইছোঁ, গাড়ী ঘৰ সকলোবোৰ কৰিছোঁ, কিন্তু দেউতা এইবোৰৰ মাজত কোনো শান্তি নাই। শুনা বাপা, মই হলো এই বৃহৎ ৰাজ্যৰ আটাইতকৈ ডাঙৰ ভিখাৰী। মোৰ ল'ৰা হৈ তুমি এইবোৰ কথা কৈ আছা? তোমাৰ মুখতে এইবোৰ কথা শুবা নাপায়। এই ফকতীয়া কথাবোৰ মূৰৰ পৰা আঁতৰাই পেলাই দিয়া আৰু মনোযোগেৰে ভিক্ষা কৰি থাকা। পঢ়া শুনা কৰিলেতো বেলেগৰ দালালি কৰিবলগীয়া হলে হৈ। এতিয়াতো বহুত আৰামত আছে। তোমাৰ টকা পইচা ধন সম্পদ কম আছে নেকি? দেউতা, এতিয়া কিন্তু সকলোৱে গম পাই গৈছে আমি যে বহুত ধন সম্পদশালী। আমি ভিক্ষা কৰি যে গাড়ী ঘৰ বাৰী কৰিছোঁ এইটো সকলোৱে গম পাই গৈছে। এতিয়া কিন্তু আগৰ নিচিনা কোনেও ভিক্ষা দিব নোখোজে। এনেকৈ চলি থাকিলে কিন্তু আমি ৰাস্তাত বহি পৰিব লাগিব। তুমি এইবোৰ কথা ভাবি মূৰ গৰম কৰি নাথাকিবা। ভিক্ষা নিদি ক'ত যাব? দৰকাৰ বোধে মূৰত মেচিন লগাই দিবা, ভিক্ষা দিবই লাগিব। শুনা, তুমি এটা কাম কৰা, তুমি এইফালে ভিক্ষা কৰি থাকা আৰু মই সেইফালে গৈ আছো। দুইজন দুইফালে গ'লে বহুত টকা ইনকাম হ'ব। ঠিক আছে দেউতা। দেউতাৰ কথা শুনি ভিক্ষাবৃত্তিত জড়িত হৈ মই জানো ভুল কৰিছোঁ? বন্ধু, আজিকালি ৰাস্তাত ইমান ভিখাৰী বাঢ়ি গৈছে, তেওঁলোকৰ উৎপাতত বাহিৰতো ওলাব পৰা নাযায়। সঁচা কথাকে কৈছা বন্ধু। গাড়ী ঘৰ সকলোবোৰ আছে তথাপিও ভিক্ষা কৰে। আচলতে এওঁলোকৰ কোনো লাজ চৰম বোলা বস্তুটোৱে নাই। আজিৰ পৰা এওঁলোকক আৰু এটকাও ভিক্ষা নিদিওঁ, এওঁলোকক ব্যৱস্থা এটা কৰিব লাগিব। সেয়া চা, মুন্নাৰ ল'ৰাই ভিক্ষা মাগি আছে। ৰাতি হলে বাপেক পুতেক দুয়োজনে BMW কাৰত ঘূৰি ফুৰে আৰু দিনত ভিক্ষা মাগিবলৈ ওলাই পৰে। তই থাক বন্ধু, আজি মই তাক শিক্ষা এটা দি আহোঁ। ঐ মুন্নাৰ পুতেক, শুনচোন। আজি 3 দিন ধৰি একো খোৱা নাই। আপুনি মোক অলপ ভিক্ষা দিব? হয়, তোকতো মই ভিক্ষা দিবলৈ মাতিছো। এই ল ভিক্ষা দিছো। আৰু লাগিব ভিক্ষা? আপুনি মোক কিয় মাৰিলে? এজন দুখীয়া মানুহৰ লগত এনেকুৱা ব্যৱহাৰ কোনোবাই কৰে? তই দুখীয়া না? তোৰ দিছপুৰত 4 তলাযুক্ত বিল্ডিং আছে। ৰাতি হলে BMW কাৰত ঘূৰি ফুৰা আৰু দিন হলে ভিক্ষাত নামি পৰা হয় না? তোক যদি আৰু মই কোনোবা দিন ভিক্ষা কৰা দেখা পাওঁ, সেইদিনা তোক মাৰিয়ে পেলাম। তোৰ হাত ভৰি চকু সকলোবোৰ আছে, তই কাম কৰি খাব নোৱাৰা? তহঁতৰ দৰে মানুহৰ বাবে যিসকলৰ হাত ভৰি চকু একো নাই, তেওঁলোকে নোখোৱাকৈ থাকে, তেওঁলোকে ভিক্ষা নাপায়। আঁতৰ হ মোৰ চকুৰ সন্মুখৰ পৰা, তোক মই সহ্য কৰিব পৰা নাই। আজি ইমান সোনকালে গুচি আহিলা যে বাপা? দেউতা, এতিয়া আৰু কোনেও মোক ভিক্ষা নিদিয়ে। সকলোৱে মাৰ ধৰ কৰি আঁতৰাই পঠাই দিয়ে। কি কৈছা? মোৰ ল'ৰাৰ গাত হাত দিছে? অ চানিৰ মাক, সেই ঘৰৰ পৰা AK-47 লৈ আহাচোন। আজি মই তাৰ তেজ মঙহ বতাহত মিহলাই দিম। সেইটোৰ প্ৰয়োজন নাই দেউতা। তুমি কিমানজনৰ তেজ মঙহ বতাহত মিহলাই দিবা? এতিয়া আৰু কোনেও ভিক্ষা নিদিয়ে, সকলোৱে তোমাৰ ৰং ৰূপ গম পাই গৈছে। তোমাৰ ইমান টকা পইচা, ঘৰ বাৰী গাড়ী আছে, সকলোৱে গম পাই গৈছে। দেউতা, আজিৰ পৰা মই এই ৰাস্তা এৰি দিম আৰু ভিক্ষা নকৰোঁ। মই আকৌ স্কুলত ভৰ্তি হ'ম। তুমি সঁচা কথাই কৈছা বাপা, ময়ো আজিৰ পৰা ভিক্ষাবৃত্তি এৰি দিম।
নিজে পৰিশ্ৰম কৰি ইনকাম কৰিম আৰু ইমান দিন ভিক্ষা কৰি যিমান ঘৰ বাৰী টকা পইচা গাড়ী ঘোঁৰা কিনিছো সকলোবোৰ মই দুখীয়া মানুহক দান কৰি দিম যিসকলৰ হাত নাই ভৰি নাই চকু নাই তেওঁলোকক মই সকলোবোৰ দান কৰি দিম আজিৰ পৰা মই সম্পূৰ্ণৰূপে সৎ ৰাস্তাত ইনকাম কৰিম দেউতা আজি তোমাক লৈ মই সঁচাই গৰ্ববোধ কৰিছো আজিৰ পৰা মই মনোযোগেৰে পঢ়া শুনা কৰিম আৰু ডাক্তৰ হ'ম আৰু দুখীয়া মানুহক বিনামূল্যে সেৱা প্ৰদান কৰিম